ৰিদীপে লগ ধৰিলে আমবাগানলৈ। ইফালে এতিয়া আমবাগান আহি আছোঁ, মানে কি তাৰ গাড়ীখনত আৰু এটা কিবা নাম লিখায়। আৰু ইফালে আহি দোকানত গাড়ীখন লগাই দিলোঁ আৰু খুৰাজনো তেওঁ কাম পটাপট কৰি আছে। গাড়ী কি নাম লিখালোঁ ভিডিঅ'টো শেষত দেখুৱাই আৰু তাত নাম চাম লিখি আহিলে তেল অকণ ভৰাই লওঁ আৰু এতিয়া মানে গৈ আছোঁ খেললৈ, মানে আমাৰ ভোমোৰাগুৰি খেলপথাৰত খেল চলি আছে। আৰু যোৱাৰ আগতে কিবা এটা খাই যাওঁ, খোৱাটো মেইন ন, নেখোৱাকৈতো যাব নোৱাৰি। আৰু আইচক্ৰীম খাবলৈকে মন গ'ল আজি, আইচক্ৰীমকে লৈ লওঁ। ইফালে আমাক গাড়ী চলাইও আছে, খায়ো আছে, খোৱাটো মেইন বোলে, এৰাই নাই খাবলৈ। বাৰু যি কি নহওক খেলপথাৰলৈ আহিলোঁ, কোনো অহাই নাই, মানে আমি কেইটা আগতীয়া চবতে আৰু দিয়কচোন। বাৰু যি কি নহওক খেল আৰম্ভ হৈ গ'ল, চাওঁ কোন জিকে কোন হাৰে। বাৰু খেল চাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। খেল ইমানতে সমাপ্ত হ'ল। এতিয়া চাওক গাড়ীখনত কি নাম লিখালোঁ আৰু সম্পূৰ্ণ লুকটো।